सरस्वत्यै नमो नित्यम्। অচিনা দেশত আছিলা তুমি, দূৰতে আছিলে কোনোবা যে ৰৈ, আকাশী ৰথেৰে আহি নামিলা তুমি, প্ৰেমৰে কৰবি আচলতে ৰৈ, অচিনা দেশত। শাৰদ শুৱনি জোনাকী, তুমি চিনাকি এগছি চাকি, যেন পোহৰৰে পক্ষী, আকাশী ৰথেৰে আহি কোনোবা যে ৰৈ, অচিনা দেশত। এই বৰ্ষতো সৰস্বতী পূজাভাগ অনুষ্ঠিত কৰা হৈছে। আজিৰ পূজাভাগ অনুষ্ঠিত কৰি আমি সকলোৱে সৰস্বতীৰ মূৰ্তিৰ ওচৰত এই বুলি সেৱা লৈছোঁ, যাতে আমাৰ শিক্ষা জীৱনত যিবিলাক বাধা বিঘিনি আহি থাকে, এই বাধা বিঘিনিসমূহ নাহক, আমাৰ ছাত্ৰ ছাত্ৰীসকল আগুৱাই যোৱাত কোনো বাধা নাহক, এইসমূহে কামনা কৰি আজি সৰস্বতী পূজাভাগ আয়োজন কৰা হৈছে। জীৱনৰে আকাশী ৰথেৰে আহি নামিলা তুমি, প্ৰেমৰে বুৱতী এটি সুতি হৈ, অচিনা আমাৰ মাধ্যমিক বিশ্ববিদ্যালয়ৰ সৰস্বতী পূজা আৰম্ভ কৰিছোঁ আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট সমাগম হৈছে আৰু খুব কম সময়ৰ ভিতৰতে আৰু ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হ'ব আৰু আজিৰ দিনটো যথেষ্ট এটা উৎসৱৰ দিন আৰু ছাত্ৰ ছাত্ৰীসকলে আজি আমাৰ বাগদাতা সৰস্বতী দেৱীক আজি অৰ্চনা কৰে আৰু ভৱিষ্যতৰ শিক্ষা জীৱনত যাতে তেখেতলোকে উত্তীৰ্ণ হয়, ভাল ফলাফল লাভ কৰে। আজি ছাত্ৰ ছাত্ৰীসকলে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ যোগে যাতে পৰৱৰ্তী জীৱন গঢ়াৰ ক্ষেত্ৰত আজি সৰস্বতী বন্দনাৰ যোগে যদি আগবাঢ়িব পাৰে, এই ক্ষেত্ৰত আজি আশীষ লোৱা আমি দেখিবলৈ পাইছোঁ।